স্বাগতম জনাইছো এটা নতুন ভিডিও লৈ বুলি গৰম বন্ধ চলি আছে গতিকে এইখিনি সময় সুন্দৰকৈ পাৰ কৰিবলৈ বুলি আমি তেজপুৰ অভিমুখে যাত্ৰা কৰিছো এখন সুন্দৰ ঠাই লৈ বুলি বলক তেতিয়া হলে আমাৰ লগতে আপোনালোককো দেখুৱাই আনো বালিপাৰাৰ পৰা ৰাইট টাৰ্ণ ল'লেই পাই যায় টাৱাঙলৈ যোৱা ৰাস্তাটো আৰু সেইফালেদিয়ে অলপ দূৰ গ'লেই আমি পাম ভালুকপুং আৰু তাতে আপোনালোকে অৰুণাচললৈ যাব যিহেতু পাছ বনাবলৈ পাৰিব আৰু তাৰ পৰা অকণমান আগলৈ গ'লেই পাব টিপি আৰু আগত গৈ থাকিলে পাব চাচা এনেদৰে গৈ গৈ আপোনালোকে টাৱাঙলৈও গুচি যাবগৈ পাৰে কিন্তু আমি আজি তালৈ নাযাওঁ টিপিৰ পৰাই উভতি আহিম এখন ধুনীয়া ঠাইলে টিপি আৰু খুব ধুনীয়া পৰিৱেশ মানে ৰাস্তাটোতে সোমাই খুব ভাল লাগিছে আপোনালোক আহিব পাৰে বহুত ভাল লাগিছে মানে যান্ত্ৰিক এটা পৰিৱেশৰ পৰা সম্পূৰ্ণ পৃথক ঠাই বলক তেতিয়াহ'লে আগলৈ আৰু কি আছে চাই যাওঁ আৰু ৰাস্তাৰ কাষতে এইখন দেখিছে এখন সুন্দৰ নদী কি নদী নামটো মই বৰ্তমান নাজানো কিন্তু মই সাৰ্চ কৰি লৈ পেলাই আপোনালোকক জনাবলৈ চেষ্টা কৰিম পাহাৰৰ মাজে মাজে একদম শব্দ শুনিছেনে একদম পুৰা নদীখন পাহাৰৰ মাজৰ পৰা বৈ আহিছে নেকি ধুনীয়া শব্দ হৈ আছে আৰু পানীখিনি খুব বেছি চাফা একদম চাফা পানী নামিবলৈ খুব মন গৈছে কিন্তু এতিয়া নামিব নোৱাৰিম আমি আগত এনজয় কৰিম বুলি কৈ থৈছোঁ যিহেতু তেতিয়াহ'লে ব'লক আগলৈ গৈ থাকোঁ আৰু এতিয়া গা ধুবৰ কাৰণে ড্ৰেছ চেঞ্জ কৰি ল'লোঁ তাৰপিছত আহক আমি ইয়াতে গা ধুব এটা হ'ব
ইয়াৰ পৰা এতিয়া আমি যামগৈ। বহুত বেছি ভাল লাগিলে এই গৰমত এটা ধুনীয়া পৰিৱেশ পালোঁ আৰু আপোনালোকো আহিব পাৰিব ইয়ালৈ, বহুত ভাল লাগিব। তেতিয়ালৈকে আমাৰ চেনেলটো চাই থাকিব আৰু ভাল